পাটৰ জোৰা হয় কালাৰটো চাব পিচ কালাৰ থাকিব বাদামী কালাৰ যেটো হেতু খুব ধুনীয়া কালাৰ সোভাৰ কালাৰ হয় আঁচলটো এনেকুৱা থাকিব কপাৰ গুণা ৱৰ্ক থাকিব এজোৰত আৰু ৰেড মিনা থাকিব গতি সাধাৰণতে এনেকুৱাকে ৱৰ্ক থাকিব মাজে মাজে ডিজাইন দুটা বসা আৰু এই ডিজাইন মাজে মাজে দুটা বসা আৰু মাজে মাজে সৰু সৰু কৰি দিব দুটা ৱৰ্ক এখন মেখেলাখনৰ তলৰ ভাগটো এয়া আঁঠুলৈকে ৱৰ্ক থাকিব ব্লাউজ পিচটো সিম্পল থাকিব স্লিভছটোত ৱৰ্ক থাকিব এইটো ব্লাউজ পিচ এখিনি এনেকুৱাকে ৱৰ্ক থাকিব পিয়ৰ পাটৰ জোৰা হয় কালাৰটো ওয়াইন কালাৰ হ'ব অল ওভাৰ এনেকুৱাকে কপাৰ গুণা ৱৰ্ক থাকিব লগত ৰেড মিনা কৰা থাকিব আঁচলটো এইটো চাব এনেকুৱাকে থাকিব আৰু গতি চাদৰখনত মাজে মাজে টু লাইন ডাঙৰ বুটা মাজে মাজে সৰু সৰু পিচ পিচিয়াকৈ এনেকুৱাকে বুটা বসা থাকিব এইকেইটা সাইড পটি কেইটা থাকিব এনেকুৱাকে এখন মেখেলা